হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখন চাই ভাল পোৱা সকলৰ বাবেই খুবেই এটা বেয়া খবৰ, কিয়নো আজিৰে পৰা আৰু চাব নোৱাৰিব আপোনাৰ প্ৰিয় ধাৰাবাহিকখন। যিহেতু ৩০০টা খণ্ড অৰ্থাৎ আজিৰ খণ্ডটোৰ পিছতেই জৱনিকা পৰিব বৰষুণ ধাৰাবাহিকখন। ২০২২ চনৰ ৮ আগষ্ট তাৰিখৰ পৰা আৰম্ভ হৈছিল এই ধাৰাবাহিকখন। এই ধাৰাবাহিকখনত অভিনয় কৰিছিল প্ৰিয়ম পল্লৱী, জুনু নাথ, বঙ্কিম শইকীয়া আৰু যশস্বী ভূঞাকে আদি কৰি বহুতো অভিজ্ঞ অভিনেতা অভিনেত্ৰীয়ে। আৰু এই ধাৰাবাহিকখনত অভিনয় কৰা কোনগৰাকী অভিনেতা বা অভিনেত্ৰীৰ অভিনয় চাই আপোনালোকৰ ভাল লাগিছিল তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু বৰষুণ ধাৰাবাহিকখনৰ আপুনি যদিহে এগৰাকী নিয়মীয়া দৰ্শক আছিল তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আৰু এখোজ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।